এজনী গোল কল তোরা ও তোরা তোরা মই তোৰ কাৰণে কি আনিছো বাহ দাদাই মোৰ কাৰণে সাইকেল আনিছে আজিৰ পৰা আৰু মই খুচকাৰি কাঢ়ি স্কুললৈ যাব নালাগে এইখনতে যাব পাৰিম কই কি চাই আছা আনি গৈ নাই এনেই চাইছো আৰু তই এইখন সাইকেলৰ কাৰণে মোক অথনিৰ পৰা চিঞৰি আছিলি সা লাগিছে না ধুনিয়া তই আৰু কষ্ট কৰি খুচকাৰি কাঢ়ি স্কুললৈ যাব নালাগে এইখনতে যাব পাৰিবি হ'ব হ'ব মই ভাবিছিলো তই মোৰ কাৰণে স্কুটি এখন আনিবি পিছে এইখনহে আনিলি ময়ো নভবা নহয় ময়ো ভাবিছিলো তোৰ কাৰণে স্কুটি আনো কিন্তু কি কৰিম তই চলাবই নাজানো হ'ব মোক মিছা কথা ক'ব নালাগে এই তৰাই মানুহৰ চকু চালে কৈ দিব পাৰে কোনে সঁচা কৈছে কোনে মিছা কৈছে তই মোক ফাঁকি দিব নোৱাৰ কি কিবা পইচা ক'তনো কি কৰো মইতো একোৱে কোৱা নাই তাৰ মানে তই সঁচাকৈয়ে নচলা ঠিক আছে এখন ৰাখিনো কি লাভ আছে মই ঘূৰাই দি আহোঁ হাৰে ই দেখোন আৰে দোস্তি মই ধেমালিহে কৰিছিলো হ'ব দে তই ইমানকৈ জোৰ কৰিছ যেতিয়া হ'ব দে কিন্তু মোৰ এটা চৰ্ত আছে চৰ্ত কি চৰ্ত কালি ৰাতিপুৱাই যদি তই নুঠ তেনেহলে বিছনাতে পানী মাৰি দিম বা একে হ'ব দে ৰাতিপুৱাই মোক উঠাই দিবি ঠিক আছে যা এতিয়া ভিতৰলৈ যা কি কাম আছে কৰগৈ মই এখন থৈ আহোঁ দাদা উঠুন কি নহ'ল উঠ বেলি মূৰৰ ওপৰত পৰিব এতিয়া উঠুন অকণমান শুবলৈ দে মোক চাইকেলখন শিকাই দিয়েচোন উঠুন পিছত দিম হাৰে পানী মাৰিব লাগিব নে নাই উঠিবি কেইটানো বাজিল 6টা বাজিছে মই চাহ বনাইছো তই
ঠিক আছে যাই আছো এই গলদিন পাইছো অকণমান শুয়েই দিওঁ উঠিলি নে গৈছো এইজনী লোকৰ যে কি হ'ব itu khalak mulu deh. দাদা তই স্কুললৈ যাবলৈ ওলালি দাদা কি হ'ল মন মাৰি কিয় আছা কিবা হৈছে নেকি নাই হোৱা মনটো কিবা ভাল লগা নাই আজি স্কুললৈ নাযাওঁ নেকি তোৰ পৰীক্ষা আহি আছে এইকেইদিন স্কুল ক্ষতি নকৰিবি একো নহয় যা তই মনটো কিবা যাবলৈ বাধা দি আছে দাদা তই এইবোৰ একো চিন্তা নকৰিবি এইবিলাক একো নাথাকে যা এতিয়া দেৰি হ'ব ঠিক আছে দাদা যা চাইকেলখন লাহে লাহে চলাবি হ'ব দাদা যাওঁ দাদা আগতেতো এনেকুৱা কেতিয়াও পোৱা নাছিল আজি কি হ'ল
এই আহিয়ে পোৱা নাই জানো কি হৈছে হেল্ল' হয় এবার মাছুন মোক এনেকৈ এৰি যাব নোৱাৰা এই দাদা থাকোঁতে তোৰ একো নহয় তোৰা 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 কথা ভাবিছো কি কথা মোক নবজনী লাগে আৰু এটা কথা ভাবিছো তই নবজনী আনিলে মোক জানো পাহৰি যাবি কি কলি তই মই তোক আগৰবাৰ কৈছো উঠ নহ'লে মই কেতিয়াও নামাতো তোক তই মোক এৰি যাব নোৱাৰা তই স্কুললৈ নাযাওঁ বুলি কৈছিলি মই তোক জোৰ জবৰদস্তি কৰি স্কুললৈ পঠাইছো সেইবুলি ইমান অভিমান কৰিব লাগেনে মাতচোন এবাৰ দাদা বুলি মাত কালি ৰাতিপুৱাই যদি তই নুঠ তেনেহ'লে বিচনাতে পানী মাৰি দিম বা একে সৰু থাকোঁতে মা দেউতা এৰি গুচি গ'ল ভগৱান তুমি ইমান নিষ্ঠুৰ নে মোৰ ভনীজনী নাই নাই তোৰ একো হ'ব নোৱাৰে তোৰ একো হ'ব নোৱাৰে কোন আছ এম্বুলেন্স মাতা পানী কোন আছ মোৰ ভনীজনী দাদা
তোৰা দাদা মই মৰিব নিবিচাৰো তোৰা মোক বচা মই তোৰ লগত থাকিব বিচাৰো দাদা নাই তোৰা তোৰে ক'ব নোৱাৰে মই আছো নহয় মই ডক্টৰৰ তাত লৈ যাম ক'ব নিদিওঁ তই চিন্তা নকৰিবি মেডিকেলক না মইতো মেডিকেললৈ লৈ যাম ব'ল হাই ফ্ৰেণ্ডছ আমাৰ এই খণ্ডটো চাই আপোনালোকে কেনেকুৱা পালে যদি ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা ঘণ্টা বটনটো বজাই দিব আৰু যদি কিবা ভুল ভ্ৰান্তি পায় তেনেহ'লে আমাক কমেণ্ট বক্সত জনাব ফ্ৰেণ্ডছ এই খণ্ডটোত থকা তৰা মৰিব নে বাচিব সেইটো আপোনালোকে কমেণ্ট কৰি জনাবচোন যদি আপোনালোকৰ কাৰণে তৰাই জীয়াই থাকে তেতিয়াহ'লে হয়তো জীয়াই থাকিব পাৰে বা যদি আপোনালোকে কমেণ্ট কৰি কয় তেতিয়াহ'লে মৰিবও পাৰে চ' চাই থাকক আৰু যদি নেক্সট পাৰ্ট লাগে আমাক কমেণ্ট কৰি কমেণ্ট বক্সত জনাব লগতে ভিডিঅ'টো লগ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব বহুত কষ্টৰে ভিডিঅ'বিলাক বনাওঁ আপোনালোকৰ এটা লাইক এটা শ্বেয়াৰে বহুত উৎসাহিত কৰে লগতে যদি আমাৰ চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ কৈছোঁ ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা ঘণ্টি বটনটো অলপ ক্লিক কৰি দিব চ' আজিলৈ এৰিছোঁ বাই বাই জয় অসম